গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু গুড মৰ্ণিং সকলোকে ৰাতিপুৱা আজি ষ্টাৰ্ট কৰি দিছোঁ গা পা ধুলোঁ ইয়াতো গা পা সোনকালে ধুবই লাগিব গা পা ধুলোঁ কাম বন কৰিলোঁ তো আমি আজি যাম মানে আমাৰ ভিনদেউৰ পুৰণা ঘৰ আছে আমাৰ চাপৰি আৰু গোসাঁই চাপৰিত তাত যাম এইটো নতুন ঘৰত শিফ্ট হৈছে এতিয়া তো আজি তাত যাম তাত মোৰ বহুত ফ্ৰেণ্ড আছে মানে বহুত আগতে আহিছিলোঁ 3-4 বছৰ আগত বহুত মই তাত থাকিছিলোঁ এমাহ দুমাহমান থাকোঁ আহি তো তাত বহুত ফ্ৰেণ্ড আছে মাতো আছে চ' আজি যাব আৰু ভিনদেউৰ মা যাব মই আৰু ভিনদেউৰ বা মানে ভিনদেউৰ বাহঁতৰ ঘৰৰ ওচৰতে আছে বহুত ওচৰত তো মানে এইটো ৰাস্তাৰ ইফালে আমাৰ বাৰ ঘৰ ৰাস্তাৰ ইফালে ভিনদেউৰ মানে ভিনদেউৰ বাৰ ঘৰ মোৰ বাৰ ঘৰ ইফালে আৰু ভিনদেউৰ বাৰ ঘৰ ইফালে চ' আইতা মানে তাতে গৈছে আৰু সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ তো এতিয়া মই দেখাম আমাৰ বাৰ হোম টুৰ মানে ইমান ভালকৈ কৰা নাই জাষ্ট শিফ্ট হৈছেহে সিহঁতে থাকিবও নোৱাৰিলে ডিব্ৰুগড়ত তাত ভিনদেউৰ জবৰ কাৰণে যাব লগা হ'ল আৰু খুচিৰো স্কুল আছিল তো তাত গ'ল এতিয়া মই অলপ হোম টুৰ দি দিওঁ ব'লক মই এতিয়া আছোঁ এইটো এণ্ট্ৰি হয় ইফালৰ পৰা আৰু এইটো হৈছে ড্ৰয়িং ৰুম ইমান ভালকৈতো কৰা নাই বাৰু জাষ্ট দেখাই দিছোঁ আৰু নতুন ঘৰ তাৰ পাছত হৈছে এইটো ইয়াত লগোৱা আছে বাৰু এইটো বাইদেউৰ বাৰ বিয়াত দিছিলে আমাৰ মানে ঘৰৰ পৰা ডাইনিং টেবুলটো এইটো এনে ৰখা আছে ইয়াত একো নাই বাৰু তাৰ পাছত যাম আমি এইটো ৰুমত ইয়াত টিভি এইটো আমাৰ বাৰ বিয়া দিয়া আৰু ইয়াত বিচনা এটা আছে আৰু এইটো এটা শোকেছ এইটো বাৰ বিয়াত দিয়া এইটো দলটো চা কিমান ধুনীয়া লাগিছে তাৰপাছত কৰিডৰ এইটো হৈছে ভিনদেউৰ দেউতাৰ ৰুম ভালকৈ সজোৱা নাই বাৰু দেখোঁ ভালকৈ আৰু এইটো হৈছে আমাৰ বাৰ ৰুম ইয়াতো ভালকৈ সজোৱা নাই নাথাকে যিহেতু ইহঁতে আলনাটো কাপোৰ চাপোৰ নাই এইটো হৈছে মোৰ বেগ এইটো গডৰেজ ইয়াত মানে ভালকৈ কৰা নাই যে ইয়াত ফেন লগোৱা নাই আকৌ ৰং চং দিব আছে সেইকাৰণে তাৰপাছত এইটো হৈছে ফ্ৰিজ এইটো বাৰ বিয়াত দিয়া ইফালে কিটচেন আছে কিটচেন বনোৱা নাই ইয়াত নেদেখাওঁ বাৰু লেট্ৰিন বাথৰুম বনোৱা আছে কিটচেনটো ভালকৈ বনোৱা নাই ইয়াত থাকে ইয়াত মই দেখাইছিলোঁ এইটো আগফালে আৰু এইটো দেখিছেনে ৰঙা পিংক কালাৰ এইটো হৈছে আমাৰ বাৰ মানে ভিনদেউৰ বাৰ ঘৰ पन्ने होते नहीं पूरे करते बहुत कुछ बयां मिल जाऊंगा तुझसे फिर उन किताबों में हो जहां जिक्र तेरा মই দেখাব পাহৰি গ'লোঁ এইটো হৈছে আমাৰ বাৰ বিয়াৰ কিমান 3-4 দিনমান হৈছিল আৰু এইটো ছোৱালী থাকোঁতে
আৰু এইটো হৈছে বিয়াৰ দিনা, এইটো ভিন্দৌ বাহ। ইফালে হৈছে আমাৰ ভিন্দৌৰ মা। তাত গৈ আকৌ ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আকৌ ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু নেক্সট দিনা মই আহি গ'লোঁ নাগশংকৰ মন্দিৰ। নাগশংকৰ মন্দিৰ আহি পূজা পাঠ কৰিলোঁ। তো ভালেই লাগিল, ইমান ধুনীয়াকৈ আগৰ পৰা চেঞ্জ কৰিলে আৰু চববোৰ চেঞ্জ কৰি চাফ চিকুণকৈ ইমান ধুনীয়াকৈ ৰাখিছে। তো মানে ব্লগটো ষ্টাৰ্ট কৰাই নাছিলোঁ ঘৰৰ পৰা, নতুন জেগাত আহি অলপ লাজো লাগিছিলে, সেইকাৰণে মই ভিডিঅ'টো কৰি ল'লোঁ ভইচ দিম বুলি। সেইকাৰণে চাই থাকিব আৰু ব্লগটো। বহুত ইনজয় কৰিলোঁ, ফটো উঠালোঁ, কিবা কিবি আৰু। মই আৰু মোৰ ভিন্দৌৰ ভণ্টি আহিছিলোঁ, দুজনী স্কুটিত আহিছিলোঁ। স্কুটিত আহি আগফালে গণেশ মন্দিৰ আছে, তাত পূজা কৰিলোঁ। তাৰপাছত মনত পৰিল যে ভিডিঅ'টো কৰিব লাগিব, কালি আধা থৈছিলোঁ, সেইকাৰণে হৈ গ'ল আমাৰ পূজা কৰি। আৰু এতিয়া মই চবফালে মই দেখাই দিম। ফাৰ্ষ্টত গণেশ মন্দিৰত পূজা কৰিলোঁ, তাৰপিছত আহিলোঁ ইয়াত। তো এতিয়া মই চবফালে দেখাই দিম। আমি আহিছোঁ চাই থাকিম ভিডিঅ'টো। এইটো হৈছে এণ্ট্ৰিৰ গেট, আৰু তাৰ পাছত চাই থাকিব গেটৰ ওচৰতে আছে গণেশ মন্দিৰ, মানে বহুতেই ওচৰত। এইটো হৈছে গণেশ মন্দিৰ। ইয়াত পূজা নকৰাকৈ একো কামেই সিদ্ধি নহয়, গণেশক পূজা নকৰাকৈ কোনো কাম সিদ্ধি নহয়। সেইকাৰণে ইয়াত পূজা কৰি তাৰপাছত তাত যায়গৈ, মানে ডাঙৰ মন্দিৰত যায়গৈ। তাত গ'লোঁ। তাৰপাছত আমাৰ স্কুটিটো মানে ইয়াতে থৈছোঁ, এইজনী পূৰা ষ্টাইল কৰি আছে। এতিয়া এই মানে গাড়ীটো দেখিছিলে, এইটো গাড়ীটো মানে নতুন গাড়ী, পূজা কৰিব আনিছে। তাৰপাছত মই পূজা কৰি মেলি ভিডিঅ'টো কৰি আছোঁ। মানে পূজা কৰোঁতে কোনো নাছিল যে ধৰি দিয়া, সেইকাৰণে এতিয়া পূজা কৰি আছোঁ ভিডিঅ'টো। এতিয়া আমি যাম পুখুৰীৰ ফালে, কাছ চাবচোন। पन्ने होते नहीं पूरे करते बहुत कुछ बयां, मिल जाऊंगा तुझसे फिर उन किताबों में हो जहां जिक्र तेरा। तेरा सपने सुबह शाम है, तू है सही या मैं हूँ सही, किस पे ये इल्जाम है। যি ৰ'দ দিছে আমাক, এতিয়া এনেকৈ ঢাকি ঢাকি যাব লগা হৈছে ইয়াত। এতিয়া আমি যামগৈ ৰাস্তাটো, ফটো উঠাম, কিমান উঠাম আৰু ফটো, আজি বহুত উঠিছোঁ। যোনে যি কৰিলেও আমাৰ নিজৰ লাইফটো এনজয় কৰিব লাগে, সেইকাৰণে মই আহিছোঁ আৰু। হয় নেকি, ইয়াত পৰঠা নাপায়, সেইকাৰণে খাই আছোঁ আমি বন। খাওঁ খাই দিওঁ আৰু। মাংস নিচিনা টান আছে, ইয়াত ক'ব নাপায় কিন্তু টান আছে। ফটো উঠাবলৈ ফটো উঠালোঁ। আৰু আমাৰ এইজনী কি ক'ম আৰু, ইয়াক ইমান ফটো উঠালেও নুঠে,
মানে যিমান ফটো উঠালেও তাইক মানে নহ'বই আৰু ক'ব চেল্ফি ভালটি মাৰি দিয়ে না চেল্ফি ফালে দি বেক কেমেৰা দি মাৰিলে নহ'ব তাইক চ' উঠালোঁ মাৰিব যদি আহক আহক OnePlus আছে মোবাইলটো OnePlus তাৰপিছত ফটো চটো উঠালোঁ আৰু নাগশংকৰ দি সোমোৱা ৰাস্তা এইটো ইমান ধুনীয়া আছে দুফালে গছ আৰু সোমাই গৈ ইফালদি আছে মন্দিৰটো চ' আহিব ভাল লাগিব আপোনালোককো আৰু মোৰ ব্ৰত লোৱা 6 বছৰ হৈছিলে সেইকাৰণে মোৰ এটা আশা আছিলে আৰু আমাৰ বাৰ পুৰণা ঘৰৰ পৰা ওচৰত হয় বহুত ওচৰত চ' আহিলোঁ পূজা কৰিলোঁ ভাল লাগিল মনটো বহুত শান্তি লাগিল এটাই কথা কওঁ যোনে যি কওক নকওক যোনে ভাল পায় বেয়া পায় একোৱেই ফৰক নপৰে মোক মতলব নাই জাষ্ট মা দেউতা আৰু মোৰ ফেমিলি গড মোৰ লগত থাকিলে হৈ গ'ল চ' বিন্দাছ লাইফ যোনে যিয়ে কৰক মোৰ লগত বেয়া কৰক ভাল কৰক একো নাই যোনে বেয়া কৰিব তেওঁতো পস্তাবই চ' ভালে লাগে আহিলোঁ ভগৱানৰ ওচৰত নিজৰ সকলো দুখবোৰ কৈ ভাল লাগিল চ' এতিয়া যাওঁগৈ ঘৰ ভোকো লাগিছে আৰু মোক চাওকচোন ইমান পূৰা ভোলে বাবাই হৈ গৈছোঁ আৰু যাওঁ বাই বাই এতিয়ালৈ ঘৰত গৈ আকৌ লগ পাম আজিলৈ বাই বাই ভিডিঅ'টো ইমানটোৱে হ'ল আৰু আকৌ লগ পাম নেক্সট ব্লগত তো চাই থাকিব লাষ্টৰলৈকে চাব ভাল লাগিব ভিডিঅ'টো আকৌ লগ পাম নেক্সট ব্লগত ব্লগ বনাই মানে এডিট কৰিবলৈ বহুত টান পাওঁ সেইকাৰণে বনাই থৈ দিওঁ আজি দি দিম আৰু আপলোড কৰি দিম তো চাই থাকিব ব্লগটো